আজি মই আপোনালোকক এটা ছাকচেছ ষ্টৰি ক'ম। ছবিত যিখন ফটো দেখিছে ৱালৰ, সেই ফটোখন হয়তো আপোনালোকৰ প্ৰায় প্ৰত্যেকৰে ঘৰে ঘৰে আছে। আৰু ছবিখন দেখি হয়তো আপোনালোকে নিজেই গম পাইছে যে এই যিখন ৱাল পেইণ্টিং বুলিয়েই মই কৈছোঁ, এইখন পেইণ্টিং আমি নিজেই বনোৱা নহয়। কোনে বনাইছে হয়তো আপোনালোকে নকলেও বুজিব পাৰিব। আচলতে কেইমাহমান পূৰ্বে মোৰ ওচৰলৈ এজন অভিভাৱক আহিছিলে আৰু তেওঁৰ সমস্যাটো আছিল যে তেওঁৰ ঘৰত এনেকুৱা এখনো বেৰ নাই, এখনো ৱাল নাইকিয়া, য'ত তেওঁৰ সন্তানটিয়ে আঁক-বাক কৰা নাইকিয়া, গোটেই ৱালবোৰ বেয়া কৰি পেলাইছে। আৰু তেওঁ বিচাৰিছিল যে এই সমস্যাটোৰ পৰা কেনেকৈ ওলাব পৰা যায়, কেনেকৈ সমাধান কৰিব পৰা যায়। আচলতে 18 মাহৰ পৰা 24 মাহৰ ভিতৰত প্ৰায় সকলো শিশুৱে তেওঁলোকে ৱালত আঁকিবলৈ আৰম্ভ কৰে আৰু ডেভেলপমেণ্টৰে পাৰ্ট হয়। আৰু কিছুমান শিশুৰ বহুত দেৰিলৈকে এই সমস্যাটো থাকি যায়। আচলতে সমস্যা বুলি ক'লে ভুল হ'ব, এইটো থাকি যায়। আৰু এটা সময়ত গৈ অভিভাৱকৰ কাৰণে এটা সমস্যা হিচাপত পৰিণত হয়। তো তেওঁক মই কৈছিলোঁ যে যেতিয়া আপুনি দেখে যে আপোনাৰ সন্তানটোৱে ৱালত কিবা আঁকি আছে, সেইখিনি সময়ত আপুনি এক্সাইটমেণ্ট দেখুৱাব যে তুমি কি আঁকিছা। যদি আপুনি সেইখিনি সময়ত ভয় খুৱাই বা গালি পাৰে, তেতিয়াহ'লে সেই যিটো তেওঁৰ ৱালত অঁকাৰ স্বভাৱটো অলপ সময়ৰ কাৰণে বা সেই দিনটোৰ কাৰণে কমি থাকিব, পিছদিনাখনৰ পৰা তেওঁ আকৌ অঁকা হ'ব। তো সেইটো কাৰণে আপুনি এইখিনি সময়ত এক্সাইটমেণ্ট দেখাব, বা তুমি কি আঁকিছা, তুমি বল আঁকিছা বা মা দেউতাক আঁকিছা। তেওঁলোকে সিহঁতে নিজৰ ইমাজিনেশ্যনেৰে ক'ব। আৰু সেইখিনি সময়ত ক'ব যে তোমাক মই এখন ড্ৰয়িং বুক দিম, নহ'লে এখন আৰ্ট পেপাৰ আনি দিম, তুমি চুজ কৰিবা তুমি ক'ত আঁকিবা। আৰু আমি তোমাৰ সেই ছবিখন এনেকুৱা এটা জেগাত ৰাখিম য'ত আমাৰ ঘৰলৈ যোন আলহী আহে সকলোৱে চাব পাৰিব, আমি সকলোকে দেখুৱাম। তেনেকৈ সেই অভিভাৱকজনে তেওঁ কৰিলে। আৰু তেওঁ আজি মোৰ ওচৰলৈ আহিছিলে। আচলতে তেওঁ এই যিটো টেকনিক মই তেওঁক শ্বেয়াৰ কৰিছিলোঁ, এই টেকনিকটোৰ পৰা তেওঁ সুফল পাইছে। তেওঁ চুজ কৰিবলৈ দিছিলে আৰু সন্তানটিয়ে তেওঁলোকৰ চাৰ্ট পেপাৰ চুজ কৰিছিলে। আৰু এতিয়া লাহে লাহে ডাঙৰ হৈছে, তো সেইটো কাৰণে ড্ৰয়িং বুক ইউজ কৰে বা চাৰ্ট পেপাৰ। এতিয়া তেওঁলোকৰ বাচ্ছাটোৰ যিটো ৱালত অঁকাৰ স্বভাৱটো কমি গৈছে। তো এতিয়া আপোনালোকে এই ভিডিঅ'টোৰ শেষত আপোনালোকে মোক জনাব বুলি আশা কৰিলোঁ যে এই সমস্যাটো আপোনালোকৰ ঘৰতো নিশ্চয় হৈছে। তো আপোনালোকে কেনেকৈ এই সমস্যাটোৰ পৰা আপোনালোকে সমাধান নিজে উলিয়ালে, বা আপুনি কি টেকনিক অৱলম্বন কৰিলে যাৰ পৰা আপোনাৰ এই সন্তানটিৰ এই যিটো ৱালত আঁকাৰ স্বভাৱটো বা অভ্যাসটো কমি গ'ল। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।